শাৰী পাতিব এই আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৰ দৰ্শন লভিলোঁ বোলো আয়ুষ্মান ভৱ পাছত যি হয় হ'ব বাৰু আজি তোমালোকৰ টোলত প্ৰথম দিন নহয়নে শিষ্যসকলৰ প্ৰধান কৰ্তব্য হৈছে গুৰুৰ আদেশ আখৰে আখৰে পালন কৰা নিশ্চয় নিশ্চয় মহামানী গুৰু দুজনে হৰি ভক্তিৰ পথত আমাক আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নামানিম গুৰুদেৱ ভুল হৈছে হৰি ভক্তি ইয়াত নাই ইয়াত সকলোবোৰ ওলোটা দেই তোমাৰ পিতাৰাই আদেশ দিছে তুমি মুখত কেতিয়াও হৰি নাম ল'ব নোৱাৰা দেই বাৰু আজি তোমালোকৰ প্ৰথম দিন হিচাপে মই তোমালোকক এষাৰি বাক্য ক'ম তোমালোকে মোৰ লগে লগে ক'বা দেই ওম কালিয়ে নম ওম কালী স্বৰূপাই বিষ্ণুৱে নম ওম কালিয়ে নম ওম কালী স্বৰূপাই বিষ্ণুৱে নম অ' দাদা কিবা এটা খেলি মেলি হৈছে নেকি ওম কালিয়ে নম ওম কালী স্বৰূপাই বিষ্ণুৱে নম ওম কালিয়ে নম ওম কালী স্বৰূপাই বিষ্ণুৱে নম পাছৰকণ নেলাগে দেই ওম কালিয়ে নম ওম কালী স্বৰূপাই বিষ্ণুৱে নম 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 ওম কালিয়ে নম ওম কালী স্বৰূপাই বিষ্ণু আছে খং দেখুওৱা নাই দেখুৱালে খং ৰক্ষা নাই জানে বাৰু অন্য এটা পৰ্যায়লৈ যাওঁ তোমালোকে যুক্তাক্ষৰ জানা নাজানা নাজানো গুৰুদেৱ নাজানা যুক্তাক্ষৰ মানে এই তোমাৰ জোট পোট খাই থকাটোৱে যুক্তাক্ষৰ দেই মই তোমালোকক 5টা বৰ্ণৰ শিক্ষা দিম তোমালোকে মোৰ লগে লগে ক'বা দেই ক খ গ ঘ ঙ এই 5 বৰ্ণৰ শিক্ষা দিম তোমালোকে মোৰ লগে লগে ক'বা দেই কয় কয় ডাঙৰকে ডাঙৰকে এ কয় কয় ডাঙৰকে ডাঙৰকে। মোৰ ভুল হৈছে কয় কয় কালি কালী কৃপাময় কৃপাময় অভিভুক্তা অভিভুক্তা শক্তিৰূপে শক্তিৰূপে হয় কয় হাতে হাতে খৰ্গধাৰী খৰ্গধাৰী গয় গয় গতি গতি পদায়িনী পদায়িনী ঘয় হয় কোৱা হয় 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 পাহৰিলো হা পাহৰিলো ঘয়টোহে পাহৰিছা বাৰু ঘয়ে হয় ঘূৰ পুৰ মুক্ত কেশী মই জানো নহয় তুমি ওপৰতে কৈ দিয়া হয়ে হয় এই আকৌ এবাৰ কৈ দিয়া তুমি ঘূৰ মুক্ত কেশী সেইটোৱে উঙয়ে হয় এইটো কৈ দিয়া উঙয় অঁ উঙয় মই ইহঁতক নকওঁ তোমাকহে কওঁ তুমি ক'ব লাগিব উঙয় বুজিছো উঙয়ে হয় অনংগ দুৰ্গা
অনঙ্গ দুৰ্গা কি উঙয় কি ফুটাই নাই মা ফুটিব দেই ফুটিব দৈত্য সন্তান ফুটিব লাগিব বাৰু ফুটাই কবি তোমালোক ফুটিব লাগিব তোমালোকে পুথি পাতি আনিছা আনিছো। উলিয়াই লোৱা মই তোমালোকক এশাৰী বাক্য দিম তোমালোকে 3 শাৰীকে লিখিবা দেই দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এই বাক্য শাৰী তোমালোকে 3 শাৰীকে লিখা চাবা মন কৰিবা দেই এইফালে আছো দিয়া পাঠ কৰি দিয়া ই লিখিছে অঁ দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ সেইখিনিলৈকে ঠিকে আছে অঁ দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ সেইখিনিলৈকে ঠিকে আছে বুজিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ হচৰ অ' নহয় ইয়াৰ যুক্তাক্ষৰত খেলি মেলি হৈছে হচৰ ঠিকে আছে ধৰ হটোৰ ওপৰত এডাল দি দিয়া টিকনিডাল ঈশ্বৰ হৈ যাব দেই ক দিয়া লগ গুৰুদেৱ দাদা অঁ ই আচল দৈত্য সন্তান ই পাৰিবনে ই লিখিছে অঁ দৈত্যপতি হিৰণ্যকশিপু আমাৰ মোহা ঈশ্বৰ লিখ ঈশ্বৰ নেপায় দেই ঈশ্বৰ নেপায় এইটো ই কৰি দে শুন সেইফালে চোৱা ই লিখোতে ঠিকেই লিখিছে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ঠিকেই লিখিছে কিন্তু ইয়াৰ এনেকে চালে নহ'ব এনেকে চাব লাগিব বুজিলো ইয়াৰ এনেকে গৈছে বুজিলো পোনাই লিখ দেই এওক চোৱা ধৰিব পৰা নাই দাদা হে তুমি চোৱাচোন এই তুমি এই প্ৰহ্লাদৰ ওচৰলৈ যোৱাচোন মই এওঁক পঢ়িছোঁ অঁ ই ঠিকে লিখিছে দৈত্যপতি হৰিণাকশিপু অঁ হিৰণ্যকশিপু দেই হিৰণ্যকশিপু এই প্ৰহ্লাদক চোৱা দিয়া লগ গুৰুদেৱ দাদা হে ই লিখিছে অঁ আমি কি দিছিলোঁ দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ই সেইবোৰ নাই লিখা কি লিখিলে ই লিখিছে সত্যৰ সদায় জয় য'তে ৰাতি হয় ত'তে বাঘলে ভয় সত্যম শিৱম সুন্দৰম অ'ৰা ই কিন্তু আমাৰ কালন্তক যম সত্যই ভগৱান হে ই কিন্তু আমাৰ দুটাৰ ল'ব প্ৰাণ দেই কথাতে কয় নহয় সুন্দে মেৰাই পদ্মগুটৰ ওপৰত তুলি প্ৰহ্লাদে আমাৰ দুটাৰ মূৰটো খাইছে খুলি আৰু খাব নালাগে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ৰ'বা ইহঁতৰ এতিয়া আমি মনৰ ভাৱবোৰ জানি লওঁ কোনে কি কৰি ভাল পায় তেতিয়াহে আমি পাছৰ পৰ্যায়লৈ যাব পাৰিম নহয়নে সুন্দৰ বিবেচনা উঠা কি কৰি ভাল পোৱা হে হাতী পিঠিত উঠিলে হাতী মেৰমেৰকে ভাঙিব কামি হাত
হে তুমি প্ৰথমতে এটা বাতিত উঠা তাৰপৰা হাতীত উঠিলা দেই হাতীৰ পিঠিত উঠে হে হাতীৰ পিঠিৰ পৰা কাটি হৈ কেনেবাকৈ মাটিত পৰিলে ফাটি যাবা আকৌ দেই বহি দিয়ে দৈত্যৰ সন্তান মৃগয়া কৰিব লাগে খৰেৰে যি দেখা মুখৰ আগত এটা এটাকে খৰেৰে বিন্ধি ভক্ষণ কৰিব লাগে নহয়নে বহা দৈত্যৰ সন্তান ধেনু যুদ্ধ কৰিব লাগে বহা তুমি কোৱা ঘোঁৰা পিঠিত উঠিলে নহ'ব ঘোঁৰা পিঠিত উঠি যুদ্ধ কৰিব লাগিব দেই বহা বহা তুমি একা তৰোৱালটো ভালকে ফুটাই নাই বুজিছো তৰোৱাল যুদ্ধ কিন্তু শুদ্ধকে কৰিব লাগে কেনেবাকে তৰোৱাল যুদ্ধ ভুল হ'লে পেটু এঠাইত আকৌ দেই বহা তুমি কোৱা গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল লাগে এইটো পাগল হ'ল যি শিকাইছো তাক শিক নহ'লে পিতাৰাই বেত্ৰাঘাত পৰ্যন্ত দিয়াৰ আমাক আদেশ দিছে গুৰুদেৱ ইয়াত হৰিনামৰ সহন শক্তি থাকিলে আপোনালোকৰ সহস্ৰ বেত্ৰাঘাতো হৰিয়ে নিষ্ফল কৰিব এইটো কিবা কৈ লাভ আছে নে মই নোৱাৰিম এতিয়া কি কৰা যায় আমি খাওঁতে কিবা এটা খাই আহোঁ বুজিছা ইহঁতৰ লগত লাগি থাকিলে নহ'ব নোৱাৰি ঐ বহ আমি যি দিলোঁ আওৰাই থাক আমি যাম আহিম দেই যি দিছোঁ আওৰাই থাক দেই ব'লা ব'লা ওম কালিয়ে নম ওম কালী স্বৰূপাই বিষ্ণুৱে নম গ্ৰহয় মাধৱ দাসে পাগলে আছে ব'লা আমি কালি গোৱা গীতটিকে গাওঁ মই শ্ৰীহৰিৰ গীত গাবলৈ এলাহ নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱহঁতে খং কৰে বুলিহে বেয়া লাগে এৰা ভাই চাই আহচোন গুৰুদেৱত কিমান দূৰ পালেগৈ ভাই মই চাই আছোঁ আমি এতিয়া কালিকৈ হৰিনামটোকে গাওঁ আহা ভাই বাৰু তেন্তে আহা হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আন গতি নাই হে হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ দিনে আন গতি নাই হে
উঠ কি হ'ল ঐ বহ তই ইহঁতক বলিয়া কৰিলি উঠ 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 তই ইহঁতক বলিয়া কৰিলি ইহঁতি এইজনক বলিয়া কৰিলে এইজনে মোক কি হ'ল হে কি হ'ল ঐ কোনে উঠিবলৈ কৈছে বল নেলাগে থাকিব বল সঞ্জয় দিওঁগে বল তলত